এয়া মাঘ বিহুৰ প্ৰস্তুতি কৰিছে আৰু বায়ে আলুখিনি চফা কৰি আছে। এইবোৰ মাটিৰ পৰা ওলোৱা খান্দি পেলাই ওলোৱা যায়, সেইকাৰণে মাটি চাটি লাগিব পাৰে বুলি বায়ে ধুনীয়াকৈ চাফ চিকুণ কৰি আছে। তো এইবোৰ চাফ চিকুণ কৰি ভাত চাত খাই আজৰি হৈছিলোঁ। মায়ে ক'লে গৰু পানী খুৱাবলৈ, তো বায়ে ছাগলী পানী খুৱাবলৈ ক'লে। তো আমি দুজনী গৈ আছোঁ এতিয়া। গৰু পানী খুৱাই আহি নাৰিকল চাফা কৰিলোঁ। নাৰিকল চাফা কৰি ফাল কৰি থৈ দিছোঁ এয়া চালনীত, আৰু বাইদেৱে ৰুকি আছে নাৰিকল। এতিয়া গাখীৰ আৰু চেনি দি পেলাই অকণমান দেৰি থৈ দি আছে, এতিয়া ভাজি আছে। তো ইমান ধুনীয়া লাডু হৈছে, আপোনালোকে ভিডিঅ'ত চাব পাৰে। মই তিল ভাজি আছোঁ, বায়ে গুৰ কাটি আছে, আৰু এনেকৈ আমি লাডু বনাই আছোঁ, আৰু গুৰো গৰম কৰি বনাই আছোঁ। তো এয়া আমি লাডু বনালোঁ, বা আৰু মই। এয়া লাডুখিনি ইমান ধুনীয়া হৈছে। তো এয়া হৈছে নেপালী পিঠা, নেপালীত ইয়াক চেল ৰুটি বুলি কয়। তো পিঠা বনাই হৈ গ'ল, আৰু মাংস আৰু ডিম আলু আছে। তো ৰাতিপুৱাতে উঠিলোঁ, ইমান ঠাণ্ডা কুঁৱলী পৰি আছিলে। এইকেইদিন জানে আৰু আপোনালোকে ইমান ঠাণ্ডা। তো গা পা ধুই কৰি অকণমান মেজিকৰ ওচৰত বহি এতিয়া মই উঠি আহিলোঁ। আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা থাকে, আৰু মোৰ ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট বক্সত জনাবচোন, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰবাৰ লগ পাম নেক্সট ভিডিঅ'ত।